নমস্কাৰ, মই দীপশিখাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ দৰং জিলাৰ খটৰা সত্ৰৰ পাছেতি মহোৎসৱ চাবলৈ আৰু লগতে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। গতিকে বহুত মানুহ হৈছে, ভিডিঅ' কৰিব অলপ অসুবিধা হয়, তথাপিও যিখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। এয়া সত্ৰৰ ভিতৰৰ পৰিৱেশ। ইমান বেছি মানুহ ইয়াতে, কোনোবা সৰু বাচ্চা হেৰালেও মানে ইয়াত বিচাৰি পোৱাটো সম্ভৱ নহয় আৰু কিবাকৈ খোজকাঢ়ি যাই থাকিব পাৰি, ইমান মানুহ। অলপ ফুৰিলোঁ, ফুৰি এতিয়া অলপ বহি লৈছোঁ, ভাগৰো লাগিছে ফুৰোঁতে। চাৰিওফালে দুবাৰমান ঘূৰিলোঁ আৰুনো ইয়াতে ইমান মানুহৰ মাজত কি চাম, মানুহবোৰে চালোঁ আৰু এতিয়া ঘৰত যাব আহিছোঁ। কিন্তু ইমান গাড়ীৰ ভিৰ, ইয়াৰ পৰা গাড়ী কেনেকৈ উলিয়াই নিম তাকেহে ভাবি আছোঁ, ইমান মানে ভিৰ। দীপিলাৰ পৰা পাঠেৰিঘাটলৈ গাড়ীৰে আহিলে প্ৰায় 2-3 মিনিটমান টাইম লাগে, কিন্তু আজি আধা ঘণ্টাৰো বেছি সময় লাগিল, ইমান বেছি মানুহৰ ভিৰ। যদিহে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।